নাই ইমান চেষ্টা কৰি আছো আজি তাই হেৰি কিবা এটা কৰিব লাগে এই নষ্টি ক'ত গৈ আচ্ছা কোন ক'ত গো কথা জানলে লাগবো আজি আজি কতে আখাড়ি তো ভালে আছে তাও চেষ্টা কৰিছো এই ক'ত গো আজি কি চাই মোৰ Pero sa siya. Oh. Ahap mo na yan si. Ay, ito pa yan, Hardy. Darling, মই তোমাক ইমান দিনৰ পৰা ট্ৰাই কৰি আছো কোনো একে পাত্তাই নিদিয়ে যে বাহ সদায় দিনে ট্ৰাই কৰি থাকো তোমাৰ কাৰণে ৰখি থাকো ইয়াত পাত্তাই নিদিয়ে বিয়া বিনা নকোৱাচোন এ নকোৱা দেন এই পাত্তা বল মাৰা প্লিজ আপোনালোকে মোক সদায় সদায় কিয় আমনি কৰে মইনো ক'ত তোমাৰ আমনি কৰিলো দেখোন ভাল লাগিছে বাবে কৈ আছো মই তোমাৰ আমনি কৰা নাই নহয় মই বৰ দুখীয়া ঘৰৰ ছোৱালী মোৰ দেউতা 5 বছৰ আগতে ঢুকাইছে মোক লৈ মাৰ বহুত সপোন আছে সেই সপোনবোৰ ময়েই পূৰ কৰিব লাগে আৰু আপোনালোকে এনেকুৱা কৰিলে মই মোৰ সপোনবোৰ পূৰ কৰিব নোৱাৰিম প্লিজ মোৰ পৰা আঁতৰি যাওক প্লিজ আপোনালোকে মোক কামনি নকৰিব ঠিক আছে মই তোমাক আজিবে ভণ্টি হিচাপে ভাবিলো তুমি মোক দাদা হিচাপে ভাবিবা তোমাক যদি আজিবে কোনোবাই আমনি কৰে মোক ক'বা ঠিক আছে দাদা মই তেতিয়াহ'লে আহিছোঁ শুনাচোন তোমাৰ যে টকা পইচা কেতিয়াবা অসুবিধা থাকে মোক ক'বা নাই আপোনালোকে টকা পইচা দি সহায় কৰিব নালাগে মাত্ৰ মোক আশীৰ্বাদ কৰিব মোৰ যাতে ভাল হয় মা মোৰ বেগটো লৈ আহাচোন মা আজি আমাৰ ৰিজাল্ট দিব নহয় হয় নেকি মা মোক আশীৰ্বাদ কৰিবা মোৰ যাতে ৰিজাল্ট ভাল হয় ঈশ্বৰে তোমাক ভালদৰে পাছ কৰি আনক আৰু আজি যাতে ঘৰখনলৈ এটা ভাল ৰিজাল্ট নাম কৰি আনা তাৰ কামনা কৰিছোঁ আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় মম্মী তই ভালদৰে ৰিজাল্ট কৰিবি তোৰ ওপৰত তোমাৰ বহুত আশা আছে তই এইটো আমাৰ ভৰসা নাই বা মোৰো ভয় লাগি আছে হ'লেও বা মোৰ বিশ্বাস আছে জানা মোৰ ৰিজাল্ট ভালেই হ'ব মা আমাৰো তোমাৰ ওপৰত বহুত বিশ্বাস আছে তুমি যে এদিন নহয় এদিন আমাৰ সপোনবোৰ পূৰা কৰিবা কাৰণ তোমাৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ হে ভগৱান আপুনি মোৰ ছোৱালীজনীক চকু মেলি চাওক তাই যাতে আজি সুনাম কৰি আহে মা তুমি চিন্তা নকৰিবা ভণ্টিৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে তাই বহুত কষ্ট কৰি পঢ়িছে আমাৰ কষ্ট মূল্য তাই দিব মা তুমি চিন্তা নকৰিবা বা মোৰ ওপৰত তোমালোকে বিশ্বাস আছে মা তোমাৰ ৰিজাল্ট আজি ভাল হ'বই তোমাক ভালদৰে যাবা আমি আশা কৰি থাকিম হ'ব বা এতিয়া মই আহোঁ দিয়া ভালদৰে যাবা দেই ভালদৰে যাবা দেই আহিছোঁ মা হে ভগৱান আপুনি আমাৰ ইফালে চকু মেলি চাওক আমাৰ ছোৱালীজনীয়ে যাতে আজি সুনাম কঢ়িয়াই আনে শুনি মা তুমি ঘৰত থাকিবা কিন্তু হ'ব আৰু কাপোৰখন সোনকালে কৰি দিবা দেই অকণমান আছে আজি মই কাম কৰিব নগ'লেও নহয় পইচা অলপ আনিব লাগিব নহয় আজি ভণ্টি ৰিজাল্ট দিব নহয় তাকেইতো মই আহিছোঁ হা ঘৰখন চাবা দিছোঁ দেই হ'ব সোনকালে আহিব দেই মা ঠিক আছে পিছে বাকি খবৰ কোৱা এই খবৰ আছো দিয়া আৰু ভালে কাম চাম কাম আৰু কি কৰিবি আৰু কাম বিচাৰি কিবা নিজকে দেহা চাই শুকাই গৈছে ভাই কি কৰিবি আৰু সেইটোতো হয় আৰু ভাল কাম আনিলে ক'ত পাঁচশ বাজি বুকিং কৰি থোৱা হয় ন তাকেতো হেৰিয়াকে তোৰ বাকী প্ৰেম চেম ভালে চলি আছে নে ভালে চলি আছে দিয়া ঠিক আছে ভালদৰে চলাবি আৰু তাই বহুত ভাল ছোৱালী হয় আৰু তোক মানে তাই কি হাৰ্ডলি ভাল পায় বুজিছানে আৰু জানাই নহয় তাই বহুত দুখীয়া ঘৰৰ ছোৱালী গতিকে অকণমান তইও ভালদৰে চাবি আৰু তাইক গতিকে তাইৰ ভাল হোৱা তোৰ ভাল হোৱা আমাৰ একে ভাল আৰু ভাল লাগে সেইটো হয় নাই তাই মই বিয়া পাতিম এৰকম দিনতে বিয়া পাতিম ঠিক আছে কি কৰা কৰিবি আৰু তই এটা কথা মাৰ্ক কৰিছা না নাই কিবা এই ধুনীয়া ছোৱালীবিলাকে যেতিয়া খং কৰে ভাল লাগে মানে কিবা মৰমিকটো বহুত ধুনীয়া লাগে তুমিও এদিন মৰমিক চাবাচোন টেষ্ট কৰি হয় নেকি তেতিয়াহ'লে কি কৰিব লাগিব এনেই কিবা মিছা কথা এটা কৈ চাবাচোন এদিন হয় নেকি সেই গম পাই যাবা বিচাৰি লগ পালে কৰিম আৰু বস্তুটো ঠিক আছে ঐ তাই কথা কৈ থাকোঁতে চাহ নাই এইয়া মৰমি আহি পালে হয় অ' মেম ক'ত যায় আপুনি ইফালে আহকচোন তুমি ইয়াত যে মই মানে ইয়াতে এই
এইয়া বেলেগৰ গাৰ্লফ্ৰেণ্ডবিলাক চাই আছে পিছে তুমি ক'ত যাব ওলাইছা আজি মোৰ ৰিজাল্ট দিব নহয় মই ৰিজাল্ট আনিবলৈ যাব ওলাইছোঁ মই পাহৰিছোঁ ৰিজাল্ট আনিব গৈ আছা আকৌ ইউনিফৰ্মত তুমিতো জানাই বাহিৰত ওলাই আহিবলৈ মোৰ আৰু দ্বিতীয়যোৰ ভাল কাপোৰ নাই সেইকাৰণে এইযোৰকে পিন্ধি আহিছোঁ তোমালোক থাকা মই যাওঁ দিয়া এই ৰ'বা ভাই ক'ত যোৱা ইণ্টাৰনেটৰ যুগত ৰিজাল্ট ইয়াতে ল'ব পাৰিম হয় নেকি কেনেকৈ পাৰিম ৰ'বা পাৰিব তুমি এক কাম কৰি দিয়া তোমাৰ ৰোল নম্বৰটো আৰু কোড নম্বৰটো ইয়াত লিখি দিয়া মই লাগি নাম্বাৰটো ৰ'বা চাব নালাগে এইটো লগাম নেটটো অলপ প্ৰব্লেম ইয়াত মানে অলপ ৰ'বাচোন এই আহিছে কি হ'ল মানে ঘৰত কেনেকৈ পৰিছা তুমি কিয় ফেইল কৰিছা ফেইল চাইকেল কথাটো মানিছো দেই বহুত ভাল লাগিছে চাইকেল দিছো ন নিৰ্মালীয়ে মাতিছিল মাও আহি নাপালাই ইমান যে দেৰি কৰিছে তুই শব্দকে মা আহি নাশব্দে আহি যায় ছাৰ নমস্কাৰ ছাৰ ল'ৰা ছাৰ পিছে আপুনি ক'ত যায় কি ক'ত যায় তোমালোকে কি গাঁৱৰ খবৰ নাৰাখা নাই ছাৰ কি হ'ল ছাৰ সেই যে মৰমী অসমৰ ভিতৰত প্ৰথমে পাছ কৰিছে নহয় হয় নেকি আৰু তোমালোকে ইয়াত আছে আড্ডা মাৰি হা সেই মই তালৈকে যাব আহিছো অলপ সেই মিঠাই লৈ আহিছো ইমান দিনটো ল'ৰাহঁতৰ ছোৱালীহঁতৰ এই মিঠাই খাই পঠালো এইবাৰ বোলো নিজে অলপ খুৱাই থৈ আহো আৰু তোমালোক এনেকে আড্ডা মাৰি থাকিলে নহব আহা মোৰ লগত যাম আহা পিছে আপুনি কষ্ট কৰিব এইটো দিব পাৰিলে অলপ বজ্জাটো আছে মাইনা ডাঙৰ মাইনা ক'ত বা গ'ল নহয় ডাঙৰ ছোৱালী ঘৰ ৰখিব দিয়াতে ভুল মানে ঘৰ দুৱাৰৰ অৱস্থা কি কৈ থৈছে ন চাই আহিছে আজি আমাৰ নিচিনা দাল দৰিদ্ৰ ঘৰত কেনেকৈ আহিবলৈ পালে তোমালোকৰ ছোৱালীয়ে ধৰালে নহয় কোৱাচোন কোৱা খবৰ কোৱা তাই আহিলে নাই তাই আহি পোৱা নাই আহি পোৱাই নাই 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 গ'ল ক'ত আহিবতো সময় হৈছিল তাকে চিন্তা কৰি আছো ঘৰত এই ডাঙৰজনীও নাই তাই ক'ত বা গ'ল এতিয়া তোমালোকৰ ছোৱালী খবৰ পাইছেনে নাই পোৱা নাই পোৱা কি মানুহে তাই অসমৰ ভিতৰত প্ৰথম হৈ পাছ কৰিছে নহয় হয় নেকি হেৰি কৰাচোন ভাইটি মিঠাই টকলাটো দিয়াচোন আজি মই নিজে লৈ আহিছো ইমান দিনটো আন ল'ৰা ছোৱালীৰে খালো আজি নিজৰে খাওঁ বুলি ভাবিছো
আজি তোমাক বহুত বহুত ধন্যবাদ দিছোঁ আপুনি যে আজি মোৰ ছোৱালীজনীক চকু মাৰিছিলে ছাৰ আপোনালোক বহক মই অলপ চাহ কৰি আনো ঠিক আছে যোৱা যোৱা মৰমী বা ক'ত গৈছে আহিলে অলপ চাই গৈছে Maina! 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 Ma! Tu কি হইছে কি কাটিছ? মা না মানে কি কি হইছে? ভিতৰতে কইছা ভিতৰত কি হইছে? ভিতৰতে কইছা হইছে ভিতৰত। হদি তো মমি